আজি হ'ব 2 কেজি বিৰিয়ানী ইটিং চ্যালেঞ্জ মোৰ ওচৰত আছে 1 কেজি আৰু এফালে ভণ্টিৰ লগত আছে 1 কেজি আৰু এই বিৰিয়ানীখিনি মই যোৰহাটৰ পৰা কিনিছিলো প্ৰথমতে যোনটো বিৰিয়ানী কিনাৰ ভিডিঅ' আছে সেইটো চাই লওঁ ভিডিঅ'টো কৈছে মই মোবাইলত কৰিলো অকমান কোৱালিটি বেয়া হ'ব পাৰে সেইটো চাই লওঁ এটা লেগ পিস আছে নে লেগ পিস দি দিব এটা কিমান আছে হাফ কেজি ওকে তো এইটো হৈছে মুৰাদাবাদী বিৰিয়ানীটো লৈছোঁ আমি চেলেঞ্জ কৰিবলৈ আৰু এয়া আছে যোৰহাটৰ দোকানটো আৰু পাৰ কেজি হৈছে 220 চাৰিটা পেকেট হ'ব ন টোটেল লেগ পিস দিছে না ডাল দে ভাই ওকে ওকে থ্যাংক ইউ তো কিন্তু ধুনীয়া আহিছে তো আজি হ'ব বিৰিয়ানী চেলেঞ্জ ৰাইটান নাথাকে নেকি হ্যাঁ আপোনালোকৰ ৰাইটান থাকে চালান আছে মিৰ্চি কা চালান मिर्ची वाला होगा सर ओके सालन है तो এটা 2 কেজি বিৰিয়ানী লৈ লওঁ তাৰপিছত ঘৰত গৈ ডাইৰেক্ট চেলেঞ্জ কৰিমগৈ ইয়াৰ উপৰি আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ মই যোনটো কোচিং চেণ্টাৰত কোচিং কৰি আছোঁ তাত বৰ্তমান মেইনছৰ কাৰণে কোচিং ষ্টাৰ্ট হ'ব আপোনালোকে যদি কোনোবাই APSC মেইনছৰ কাৰণে কোচিং ল'ম বুলি আহিছে তেতিয়াহ'লে আমাৰ কোচিং চেণ্টাৰটো ল'ব পাৰিব মানে মই যোনটো কোচিং চেণ্টাৰত কৰি আছোঁ তাত ল'ব পাৰিব কোচিং চেণ্টাৰৰ নামটো হৈছে Lucent IS আৰু এইটো আছে গুৱাহাটী ভঙাগড়ত ভাল কোচিং চেণ্টাৰ হয় যোৱাবাৰ 18 জনে ইয়াৰ পৰা APSC যোনটো 2018ত APSC হৈছিলে 18 জনে ক্ৰেক কৰিছে ইয়াৰ পৰা 78% কুৱেশ্যন কমন আহে ইয়াৰ উপৰি বাকীবোৰ কোচিং চেণ্টাৰৰ তুলনাত ইয়াৰ অলপ প্ৰাইচটো কম হয় ইয়াৰ উপৰি এতিয়া কিছুমান অফাৰো চলি আছে যদি আপোনালোকে আৰ্লি বুক কৰে তেতিয়াহ'লে 50% অফ আছে তাৰপিছত যদি আপোনালোকে প্ৰিভিয়াছ এইটো আছে 55% এটা আছে 65% তো বহুতখিনি অফাৰ চলি আছে ইয়াৰ যোনখিনি কণ্টেক্ট ডিটেইলছ ইয়াত লিষ্টখন আছে আপোনালোকে দেখিছে ইয়াৰ উপৰি মই ডেছক্ৰিপশ্যনতে তেওঁলোকৰ ডিটেইলছখিনি দি দিছোঁ আপোনালোকে তাত গৈ কণ্টেক্ট কৰিব পাৰিব আৰু APSC বুলি নহয় আপোনালোকৰ বাকীবিলাক যোনবিলাক এক্সাম আছে সেইবিলাকতো সহায় হ'ব যদি আপোনালোকে APSC এক্সাম দিছে তেতিয়াহ'লে আৰু ভাল আপোনালোকে ধুনীয়াকৈ যোনটো Lucent IS কোচিং চেণ্টাৰ আছে তাৰ জৰিয়তে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিব এইটো আছিলে বিৰিয়ানী কিনাৰ ভিডিঅ' এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰিম আৰু এইটো আমি হায়দৰাবাদী ষ্টাইল নহয় আমি মুৰাদাবাদী যোনটো ষ্টাইল আছে সেইটো লৈছোঁ হায়দৰাবাদী ষ্টাইলটো অকণ বেছিকৈ মছলা থাকে অকণ বেছি তাত জ্বলা হয় মই আগতে তাত খাইছোঁ যেনিবা আৰু দোকানখন আছে তৰাজনৰ ওচৰতে আছে তৰাজনৰ ওচৰত যি বাইক মডিফাই কৰা দোকান কেইখনমান আছে তাৰ কাষতে আছে আৰু পাৰ কেজি বিৰিয়ানী হৈছে 220 টকা টোটেল হৈছিলে 420 টকা মানে 440 টকা হয় 20 টকা কমালে আৰু ডিমটো লগাই খাই বেছি ভাল লাগে কিন্তু ডিমটো মোৰ এইখিনি কাহ হৈছে কিন্তু ডিমটো লোৱা নাই আৰু যিকিনো গোন্ধটো কিন্তু বহুত ধুনীয়া আহি আছে গৰম গৰম হৈ আছে পুৰা একদম টেষ্ট কৰিব লাগে ঘৰত অকমান আহি গৰম কৰি ল'ব ষ্টাৰ্ট কৰোঁ নেকি এফালে এইটো মিৰ্চি চালান দিছে কাঢ়ি দিছে ৰাইটাৰটো দিয়াহেঁতেন আৰু ভাল লাগিলে ৰাইটাৰ নাই বছে 1 2 3 ধুনীয়া আছে ৱাও আৰু বিৰিয়ানীটো ধুনীয়া হয় মানে অলপ অইলি হৈ আছে হাতটো ধুনীয়াকৈ দিছে হাতত চিপকি যোৱা নাই আৰু গোটা মছলাটো বেছি হোৱা দেখা নাই ৱাও লেগ পিস দিছে এইটো দালচেনি ডাঙৰকে এইটো হৈছে কাৰীটো এইটো খাই চাওঁ এইটো স্পাইচি নহয় যোনটো হায়দৰাবাদী চিকেন বিৰিয়ানী তাত আছে পাইছিলোঁ দিল্লী কিবা এটা আছিলে দোকানখন নামটো মই পাহৰি গ'লোঁ তাত যোনটো হায়দৰাবাদী বিৰিয়ানী আছে সেইটো অলপ স্পাইচি হয় মানে বেছিকৈ মছলা আছে অকণমান জ্বলাটো বেছি হয় আৰু চেলেঞ্জ কৰিবৰ কাৰণে সেইটো বেয়া হ'ব সেইকাৰণে যোনটো মুৰাদাবাদী ষ্টাইল আছে সেইকাৰণে সেইটোকে লৈ আনিলোঁ আজি নিয়মটো হৈছে কোনে আগত শেষ কৰিব পাৰে পুৰা 1 কেজি আছে এটা বিৰিয়ানীটো কিন্তু মজা বনাইছে ক'ব লাগিব নে আৰু ধুনীয়া খিলা খিলা হৈছে wow no চিকেনটো একদম পাৰফেক্ট কুক হৈছে পাৰিবিনে একেলগে শেষ কৰিব লাগিছে বিৰিয়ানী খাই ভাল পাওঁ নহয়
ৰাইতাটো খোৱাতে মজা লাগিলে সেই দোকানখন ৰাইতাটো নিদিয়ে চাউলটো ডাঙৰ ডাঙৰ হয় ন এক কেজি বিৰিয়ানী আৰামছে 3জনে ভাগ কৰি খাব পাৰিব তো শেষে কৰি দেখোন এই মোতকৈ বেয়া ফিল খাইছে মই অলপ দেৰি আগত বাৰ্থডে এটা খাই আহিছোঁ তাত ভাত মাংস ভাত খাই আহিছিলোঁ এই বিৰিয়ানীটো যদি খোৱা হয় মুৰাদাবাদী ষ্টাইলটো পিছত মানে গেছ নকৰে পেটটোত ধুনীয়া মছলাটো কম যে জ্বলাটো কম কাৰিখিনিতে জ্বলাটো কম ন আল্টিমেট লাগিছে চাগে সেই ডাঙৰ ডাঙৰ ডেকবিলাক লৈ যে বনাই যে বিৰিয়ানীটো তাত বনোৱা হয় সেইকাৰণে টেষ্টটো অলপ বেলেগ কুকাৰৰ বিৰিয়ানীটো টেষ্টটো বেলেগ তোৰ শেষেই দেখোন বেয়া খাইছে আজি ইলাচিটা পাই গ'লো মুখখন ইলাচি ইলাচি হৈ গ'ল বাচি লওঁ মছলাকেইটা নহ'লে গোটা মছলা মুখত ভাগি গ'লে বেয়া লাগে হয় নাই বাৰু পাছত কিবা লাগি যায় মই থাকিয়ে যাওঁ মই মাজতে পুৰা স্পীডত খাই দিলোঁ আজি 1 কেজি বিৰিয়ানীৰ পৰা শেষ কৰিহে 2 কেজি ল'ম বুলি আহিছিলোঁ কিন্তু পিছত ভাবিলোঁ যে বহুত হৈ যাব 2 কেজি খাব নে সেইকাৰণে লোকচান কৰাতকৈ কমকৈ লওঁ পেট ফুটি গৈছে এই জলকাবোৰ জাল নাছিলে ভেজটো বেলেগ জ্বলা খালি নেকি মই চাইড কৰিছিলোঁ দুটামান খালোঁ বাৰু কামুৰি দিলোঁ
পানী Lepis. Lepis থাকিব চাগে মই আগতীয়াকৈ খাই দিলোঁ তই খাই দিবি ভাগৰ গৈছে কিবা ভাগৰ গৈছো মই তোতকৈ পানীটো বেছিকৈ খোৱা হয় মই পানী বেছি নাখাওঁ Okay. Iya na tapon ki. Jepet. Jepet uthi bela. Mo koman se gaya ba habo. Sabab la kha. লাষ্টৰ মজা লাগিছে মোৰো মই চাকা 1 কেজি হয় ধেমালি নহয় 1 কেজি চাউল খাই দিছোঁ মাংসটো আছে ন মাংস চাংস মিলাই 1 কেজি চাউল আহিবান আছে 700 গ্ৰাম লাষ্টৰ মোৰ ফিনিছ এবাৰ আছে না নহয় কম মই এগৰা আদম সম্পূৰ্ণ মই দেখিলোঁ মই এগৰাহে এগৰা কাৰণে তাই থাকি গ'ল হাই গ'ল এগৰা থাকিলে মাত্ৰ নোৱাৰোঁ গাড়ী কৰা নিজা সমানে হ'ব বুলি ক'ব পাৰি তাই অকণমান ইমানকণমান আছে তাই আৰু পুৰা পানী খাবলৈ মন গৈছে আজি ভিডিঅ'টো ইমান আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে বুলি যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি কিবা চেলেঞ্জ কৰিব লাগে তেতিয়াহ'লে আপোনালোকে সেইবিলাক ৰেকমেণ্ড কৰিব বুলি আশা কৰিলোঁ সদায় কৰাৰ নিজৰ বিশ্বাস ৰাখিব ভগৱানৰ নামলৈ কাম কৰি যাব দিনে সফল হ'বই আৰু চেষ্টা কৰিব